এতিয়া আমি এইটো ৰাইজেই বা আমি অকলে নহয়, সকলো ৰাইজে যে সাগৰ ছাৰক যে টিকেট দিব লাগে। এতিয়া আমি ওপৰৰ মলত বা ৰাইজে এইখিনি ডিমাণ্ড কৰিছে, আমি অকলে নহয়। আগন্তুক আহি থকা যিটো বিধানসভা, এই বিধানসভাত আজি বহুত কেণ্ডিডেট BPPৰ পৰা ওলাইছে। সেইকাৰণে আমি এইখিনি ক'ব বিচাৰিছোঁ, আজি গোটেই ৰাইজে যিজন কেণ্ডিডেটে আৰু ৰাজ্যখনত আমি ছাৰ্ভে কৰি আহিছোঁ, আৰু সেই ছাৰ্ভেত আমাৰ সাগৰ বুজমাতাৰীক সকলো ৰাইজে এই কেণ্ডিডেটক কৈ আছে যে একেতে যে ওপৰৰ পৰা যে আমাৰ সাগৰ ছাৰক যে টিকেট দিয়ে, আৰু এই টিকেটত দি আমি ৰাইজে সকলোৱে তাত হাত মাৰি বা হাত চাপৰি তাক জয়যুক্ত কৰিব কাৰণে আমাৰ BPPৰ পৰা আমি সকলোৱে ওচৰত আমি অনুৰোধ কৰিছোঁ আৰু কৰি আহিছোঁ। এইটো কাৰণে যে ওপৰৰ পৰা ছাৰসকলে যেনে আমাৰ সাগৰ ছাৰক যে টিকেট দিয়ে, আৰু একেটা বিধানসভাত খেলিবৰ কাৰণে যেনে ৰাইজে অনুৰোধ কৰিছে। আকৌ সেই ৰাইজে আজি যেন সকলোৱে আমি অনুৰোধ কৰাৰ নিচিনা যে আমাৰ বিধানসভা আগন্তুক অহা আমি সাগৰ ছাৰক জয়যুক্ত কৰাৰ কাৰণে আজি ৰাইজে সকলোৱে অনুৰোধ কৰিছে আৰু ছাপোৰ্ট কৰিছে যে একে ছাৰক যেন দিয়ে। সাগৰ ছাৰৰ আমি কেণ্ডিডেট বিচৰা কাৰণ হ'ল একেতে সমাজত ওলাই আৰু সমাজৰ লগত কাম কৰিবৰ কাৰণে একেতো আপ্ৰাণ চেষ্টা কৰি নিজেই এইবিলাক সকলো বক্তব্য কৰি আমাৰ ৰাইজসকলক কৈছে। আৰু সেই ৰাইজসকলক এতিয়া ৰাইজে কৈ আছে যে তেনেহ'লে আমি সেই সাগৰ ছাৰক আমি জিকাই দিব লাগে, আৰু BPPৰ পৰা আমি জয়যুক্ত কৰি দিম বুলি আমি সকলো ৰাইজে এইটো আমি অনুৰোধ কৰিছোঁ। আৰু ছাৰে যেন এই সাগৰ ছাৰক যেন আমাক BPPৰ পৰা যেন ভোট দিয়ে, টিকেট দিয়ে, এইখিনি আমি অনুৰোধ কৰোঁ। সাগৰ ছাৰে ইয়াৰ আগতে উদাহৰণ স্বৰূপে যে প্ৰত্যেক গাঁৱে গৈ যে একেতে ছ'চিয়েল ৱাৰ্কাৰ হিচাপে আমাক এনেকৈ সৰু কামবিলাক দিছে, আৰু তাৰ ৰাস্তা ঘাট আৰু যিমানখিনি আছে এইবিলাকে একেতেই দিছে। সেইটো কাৰণে ৰাইজে যে কৈছে যে আমাক সাগৰ ছাৰ আহিলে আমাৰ কাৰণে ভাল, আৰু একেতে টিকেট পালে আমি তাৰ কাৰণে কাম কৰিম।